হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে খবৰ। আৰু আজি মই স্কুলত ভিডিঅ'খন আৰম্ভ কৰিছোঁ। আৰু আজিতো আছে ডান্স কম্পিটিশ্যন এণ্ড খেল স্পৰ্টৰ বহুত মানে গেমছ আছিল। আৰু লগতে বহুত মানে ষ্টুডেণ্টবিলাক ডান্স কৰিব, কি কৰিব। আৰু ময়ো তাতে বহুত ভালকৈ ব্লগ কৰিম। আৰু ছোৱালীহঁতেও বহুত ডান্স কৰিব। আৰু তাতে গোটেই কুইজ কম্পিটিশ্যন আছে। আৰু লগতে পয়েম আছে, কবিতা আকৃতি কৰিবলৈ আছে। সকলোকে বহুত মানে ল'ৰা ছোৱালী বহুত সাজু হৈ আছে। আৰু আপোনালোকে ভিডিঅ' কণ্টিনিউৱাছ চাই থাকিবা। গেছ এতিয়া দুজন ছোৱালীটো আহিছিল আৰু ইয়াতে চাব পেলাই ল'ৰা এনে মানে ইয়াতে এনে টাইম পাছ কৰিব আহিছোঁ। আৰু ইয়াতে প্ৰগ্ৰামটো মানে এতিয়াও মানে আৰম্ভ হোৱা নাই। আৰু ইয়াতে ডান্স কৰি আছে ছোৱালীবিলাক। আৰু যাম এতিয়া, প্ৰগ্ৰামখন আৰম্ভ হৈ আছে। ব'লা তাতে লৈ যাম। গাইছ এতিয়া ইয়াতে মানে বহি আছোঁ এনে মানে এতিয়াও প্ৰগ্ৰামটো ভালকৈ আৰম্ভ কৰা নাই। ফাৰ্ষ্ট জাষ্ট এনে আৰম্ভ কৰিছিল আৰু এতিয়া লাহে লাহে আৰম্ভলৈ গৈ আছে। আৰু আজি কি ক'বা? ভাল একো নকয়। How beautiful and graceful are his steps. He glitched stroked the water away from the straw. Or let him go over the water. গাইছ এতিয়া কিবা পয়েমৰ কবিতা হৈ আছে। গাইছ ইয়াতে ছোৱালীবিলাক ডান্স কৰিব এতিয়া। আৰু আপোনালোকে চাওক, মই দুই ছেকেণ্ডমান ভিডিঅ' কৰিম, চাই থাকিবা। কাৰ্টুন নিচিনা আৰু